আজি আমি নতুন এটা ৰেচিপি লৈ আপোনালোকক পুনৰ লগ পালোঁ। আজি বনাম লোকেল মুৰ্গীৰ পুৰা জালুক দি জ্বলা আৰু আগৰ এটা ভিডিঅ'ত বনাইছিলোঁ মই লোকেল মুৰ্গী, সেইটোত বনাইছিলোঁ আলু দি পেলাই অলপ জোল ৰখাই বনাইছিলোঁ। আৰু আজি বনাম জালুক দি পেলাই একদম পুৰা জ্বলা দি ডাঙৰ ডাঙৰ পিচ কৰি লৈছোঁ মুৰ্গীখিনি। পুৰা জ্বলা দি পেলাই ভুনা কৰিম, ড্ৰাই ফ্ৰাইৰ নিচিনা কৰিম আৰু লগতে বনাম কবি ভাজি। কবি ভাজি আগত এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে চাই ল'ব। আৰু আজি কেনেকেনো খুদা লোকেল মুৰ্গী ভুনা খাম ন, সেইটো কাৰণে কবি ভাজি এখনো বনাইছোঁ। চাওক আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক। কবিখিনি আমি এনেদৰে কাটি ল'লোঁ। কাটি লোৱাৰ পাছত নিমখ সোৱাদ অনুসৰি আমি ইয়াত দি ল'লোঁ। এতিয়া 2 বা 3 মিনিটমান আমি এনেকৈ মোহাৰি ল'ম, তেতিয়া বস্তুটো কোমল হয় আৰু খাবলৈ ভাল লাগে। আৰু মুৰ্গী মাংসখিনি এনেদৰে পিচ কৰি লৈছোঁ আমি, চাওক। এনেদৰে আমাৰ কবিখিনি এতিয়া মোহাৰা হৈ গ'ল, এতিয়া ভাজিৰ কাৰণে ৰেডি হ'ল। অলপ ডাঙৰ ডাঙৰ পিচ কৰি লৈছোঁ। আমি জালুক দি পেলাই একদম পুৰা জ্বলাকৈ আজি ভুনা বনাম। ইয়াত তেজপাত কেইটামান লৈছোঁ, এয়া গোটা জালুক কেইটামান, এয়া গৰম মছলা, এয়া নিমখ সোৱাদ অনুসৰি আৰু এয়া জিৰা পাউডাৰ আৰু হালধি, জালুকৰ গুড়া অকণমান আৰু ৰেড চিলি পাউডাৰ লৈছোঁ। আমি অলপ জ্বলাকৈ ভুনা বনাম, সেইটো কাৰণে এয়া পিঁয়াজ দুটাও লৈছোঁ, নহৰু 2টা আৰু আদা এডোখৰ। আৰু পিঁয়াজখিনি আমাৰ বখলিয়ে হৈ গ'ল। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিম। আৰু আমি ইফালে আকৌ মায়ে কবি ভাজিয়া বনাই আছে, চাওক। পিঁয়াজে আৰু কেঁচা জলকীয়াই দি ল'লোঁ। এয়া কবি ভাজি আমি মোহাৰি লোৱাৰ আগত নিমখ ফাৰ্ষ্টে দি লৈছিলোঁ, এতিয়া নিমখ নিদিওঁ আৰু আমি তেলত অলপ খালি হালধি গুড়িহে দিম ইয়াত। এতিয়া 30 মিনিটমান আমি গেছৰ ওপৰতে ৰাখিম, ঢাকন মাৰি ল' ফ্লেমত গেছটো থৈ দিম। এয়া বখলিয়াই লোৱা পিঁয়াজখিনি আমি এতিয়া কাটিম। আৰু এয়া নহৰু আদাখিনি আমি মিক্সিত মাৰি ল'ম। কেৰাহী গৰম হ'ল, এতিয়া আমি তেল দিম ইয়াত। হৈ যাব। এয়া মছলাখিনি আমি ৰেডি কৰি লৈছোঁ। এয়া মাংসখিনি আৰু এয়া পিঁয়াজখিনি কাটি লৈছিলোঁ আৰু এয়া নহৰু, তাৰপিছত আদা আৰু জালুকৰ পেষ্টখিনি দেখিব পাৰিছেনে? তেল গৰম হোৱালৈ ৱেইট কৰি আছোঁ। গৰম হোৱাৰ পাছতে আমি গোটেইখিনি দি দিম, মছলা আৰু পিঁয়াজখিনিৰ সৈতে। পিঁয়াজ দি দিম এতিয়া। নিমখখিনি আমি সোৱাদ অনুসৰি দি লৈছোঁ। অলপ গোল্ডেন ব্ৰাউন হোৱালৈকে আমি ৰখিম, তাৰ পাছতহে বেলেগ মছলাখিনি ইয়াত দিম। এতিয়া আদা নহৰু পেষ্টখিনি আমি দি দিছোঁ। তেজপাত 3টা আমি দি দিছোঁ। নহৰু গোন্ধ
গোন্ধটো যোৱালৈকে আমি অলপ ভাজি ল'ম তাৰ পাছত অলপমান পানী দিম তাৰ পাছত মছলা লাহে লাহে অলপ অলপকৈ দি যাম অলপমান মছলাখিনি মজি লওক তাৰ পাছত আমি মাংস দিম অলপমান ভুনা টাইপৰ হওক মছলাখিনি অকণ মজ খালে তাৰ পাছত এতিয়া আমি মাংসখিনি দি দিম ইয়াত এতিয়া পুৰা গেছ কম ফ্লেমত দি ঢাকন মাৰি থলিলে হৈছে তেতিয়াহে একে মাংসখিনি মছলা গাত লাগি লাগি যাব খাই আৰু বহুত টেষ্টি লাগিব তেতিয়া এতিয়া আমি ঢাকন মাৰি মাংসখিনি 30 মিনিট মান ৰাখিম কম ফ্লেমত তাৰ পাছতহে আমি মাংসখিনি নমাম আৰু গেছৰ পৰা এতিয়া আমি ঢাকন মাৰি দিম পুৰা কম ফ্লেমত দি গেছ এনো মুখখন চা তুমি গুস্তিটি খাবানে চাও 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 মুখখন দেখুৱাই দিয়া আকৌ তুমি গুস্তিটি খাবা লেগ পিস কেনেকি খায় ই সাবন ব্ৰাছ খায় মুখখনে চিচি লাগি আছে হাই এটা মাৰি দিয়াচোন ধুনীয়াকৈ এ কি লৈ আছা এইটো কি লৈ আছা পিঠা বনোৱা লৈ আছা হয় নেকি এতিয়া ভাত তুমি খাবা ন ধুনু ধুনুকা এ আমাৰ তৰকাৰী ৰেডি হৈ গ'ল ওয়াও কি ধুনীয়া কালাৰ আহিছে চাকচোন আপোনালোকে একদম পুৰা জ্বলা দিছে একদম খাই বহুত ভাল লাগিব আজি এতিয়া আমি প্লেটিং কৰিম চাওক আপোনালোকে গৰম গৰম ভাতৰ লগত পুৰা জ্বলা জ্বলা মাংস জালুকীয়া আঞ্জা ন সব বহুত জ্বলা হ'ব আৰু ইফালে কবি ভাজিখিনি আৰু মোৰ ভিডিওটো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব আপোনালোকে নাপাহৰিব আজিলৈ মোৰ ভিডিওটো ইমানেই বাই বাই